বন্ধুসকল নমস্কাৰ আপোনালোক সকলে ভালে কুশলে আছেনে আপোনালোক সকলে ভালে কুশলে থাকক এইটোৱে মই কামনা কৰোঁ আজি ঘৰৰ ভিতৰৰ পৰাই ভিডিঅ'টো বনাই গৈ আছোঁ বন্ধুসকল আপোনালোকক মই প্ৰথমতে Assamese Outknowledgeত স্বাগতম জনাইছোঁ বন্ধুসকল কথাটো তাৰমানে এনেকুৱা আমাৰ ঘৰৰ সন্মুখত এডাল ৰুদ্ৰাক্ষৰ গছ আছে সেই যে সাধু সন্যাসীবিলাকে যে মালা পিন্ধে সেই ৰুদ্ৰাক্ষৰ গছ মই ভাবিলোঁ আজি আপোনালোকৰ লগত ৰুদ্ৰাক্ষৰৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ বলকচোন আমি ৰুদ্ৰাক্ষৰৰ গছডাল চাওঁ আমাৰ ইয়াত মানুহবিলাকৰ হাল উঠিল ৰুৱা পোতা হৈ গৈছে এয়া পথাৰখিনি চাব পাৰে আপোনালোকে বলকচোন আমি গছডালৰ ওচৰলৈ যাওঁ গছডাল দেখা পামেই ৰ'ব আহি আছোঁ আমি এইডালেই ৰুদ্ৰাক্ষৰৰ গছ এইটো ৰুদ্ৰাক্ষৰটো দেখিবলৈ আমলখৰ নিচিনা আমলখৰ পাতবিলাক সৰু আৰু চুটি হয় কিন্তু ৰুদ্ৰাক্ষৰৰ পাতবিলাক ডাঙৰ আৰু দীঘল হয় মই জুম কৰি দেখুৱাই দিছোঁ এইটো চাওক প্ৰায় আমলখৰ নিচিনা এইটো দেখিবলৈ প্ৰায় আমলখৰ নিচিনা গছডাল বহুতো ওখ হয় প্ৰায় নাৰিকল গছৰ সমানেই ওখ হয় সৰু ল'ৰা ছোৱালীবিলাকে এইটো আমলখু বুলিয়ে কৈ দিয়ে ৰুদ্ৰাক্ষৰটো কেইবামুখীও থাকে যেনে ধৰক একমুখী দুমুখী তিনিমুখী এনেদৰে 14মুখী 16মুখী 18মুখী তেনেকুৱালৈকে থাকে কিন্তু যিমানমুখী থাকিলেও ৰুদ্ৰাক্ষৰ এডাল গছৰে ফল বা গুটি বুলি ক'ব পাৰি একমুখী দুমুখী 14মুখী 16মুখী 18মুখী এইবিলাক পাবলৈ যথেষ্ট টান হয় বেছিভাগ 4মুখী 5মুখী 6মুখী এইবিলাক বেছিকৈ পোৱা যায় আহকচোন বন্ধুসকল তেনেহ'লে আমি এইবাৰ বিশদভাৱে আলোচনা কৰোঁ ৰুদ্ৰাক্ষৰ শব্দটোৰ উৎপত্তি দুটা শব্দৰ পৰা হৈছে ৰুদ্ৰ মানে শিৱ আৰু অক্ষী মানে চকু অৰ্থাৎ শিৱৰ চকু দুয়োটাৰ অৰ্থ সংযোগ কৰিলে ৰুদ্ৰাক্ষৰৰ অৰ্থ হয় শিৱৰ চকু ৰুদ্ৰাক্ষৰৰ অভিধানিক অৰ্থ হ'ল এবিধ গছৰ গুটি এই শিৱৰ বৰ প্ৰিয় বাবে ৰুদ্ৰাক্ষৰৰ গুটিৰ মালা গাঁঠি জপ কৰোঁতে ব্যৱহাৰ কৰা হয় ৰুদ্ৰাক্ষৰৰ আধাৰ গ্ৰন্থ শিৱপুৰাণৰ ৰুদ্ৰাক্ষৰৰ বহু তথ্য পোৱা যায় এটা কাহিনী মতে পুৰণি কালত ত্ৰিপুৰ নামেৰে এজন দৈত্য উপজিছিল এই দৈত্যই ব্ৰহ্মা বিষ্ণু আদি দেৱতাসকলক পৰাজিত কৰি স্বৰ্গচ্যুত কৰাত সকলো দেৱতা আহি দৈত্যক বধ কৰাৰ কাৰণে দেৱাদিদেৱ মহাদেৱ অৰ্থাৎ শিৱক অনুৰোধ কৰে শিৱই দেৱতাসকলৰ অনুৰোধত দৈত্যক বধ কৰাৰ কাৰণে উন্মিলিত নয়নেৰে ধ্যানত বহে সেই সময়ত তেওঁ চকুৰ নিমিষ ত্যাগ কৰা নাছিল ফলত তেওঁৰ চকুৰ পৰা পানী পৰিবলৈ ধৰে আৰু সেই চকুৰ পানীৰ পৰা ৰুদ্ৰাক্ষৰ সৃষ্টি হয় আৰু তেনেদৰে ৰুদ্ৰাক্ষৰৰ সৃষ্টি হৈছিল শিৱপুৰাণত শিৱই পাৰ্বতীক ৰুদ্ৰাক্ষৰৰ গুণাগুণ সম্পৰ্কত কৈছে শিৱৰ নাম ভস্ম আৰু ৰুদ্ৰাক্ষৰৰ গুটি এই তিনিবিধ লগ লাগিলে ত্ৰিবেণী সংগমৰ সমান পবিত্ৰ হয় ৰুদ্ৰাক্ষৰৰ উপকাৰিতা সম্পৰ্কে কৈছে যি ৰুদ্ৰাক্ষৰ পৰিধান কৰে তেওঁ যমৰ ৰাজ্যলৈ যাব নালাগে ৰুদ্ৰাক্ষৰে অকাল মৃত্যুৰ পৰা ৰক্ষা কৰে মনোবাঞ্ছা পূৰণ কৰে পাৰ্থিৱক সুখ দিয়ে আৰু মোক্ষ লাভ কৰে বুলি পুৰাণখনত উল্লেখ কৰা হৈছে ৰুদ্ৰাক্ষৰ সম্বন্ধে জ্যোতিষ শাস্ত্ৰ আয়ুৰ্বেদ শাস্ত্ৰ আৰু মন্ত্ৰশাস্ত্ৰত বহুতো মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে ৰুদ্ৰাক্ষৰ মালা সাধু সন্যাসীৰ আৰু পুৰোহিত শ্ৰেণীৰ পৰম সম্পদ বুলি ক'ব পাৰি পুৰোহিতসকলে ৰুদ্ৰাক্ষৰৰ মালা পৰিধান কৰি পূজাত বহে তেওঁলোকে ইয়াৰ শক্তি অপৰিসীম বুলি জ্ঞান কৰে ৰুদ্ৰাক্ষই সাধকক ব্ৰহ্মজ্ঞান আৰু ভৌতিক শক্তি প্ৰদান কৰে আয়ুৰ্বেদ শাস্ত্ৰমতে ৰুদ্ৰাক্ষৰ ধাৰণৰ দ্বাৰা বহু ৰোগ উপশম হয় বিভিন্ন দেৱ দেৱীৰ পূজাত ৰুদ্ৰাক্ষৰ মালা ধাৰণ আৰু মন্ত্ৰ জপ কৰিলে অশেষ ফল দিয়ে ৰুদ্ৰাক্ষৰ গুটিটোৰ ওপৰত সেউজীয়া আৱৰণ এটাই ঢাকি ৰাখে আৱৰণটো আঁতৰালে গুটিটো ওলায় সাধাৰণতে ৰুদ্ৰাক্ষৰ গুটিৰ বৰণ গাঢ় মুগা নেপাল ভূটান ছিকিম হিমালয়ৰ পাদদেশ আৰু আমাৰ অসমতো ৰুদ্ৰাক্ষৰ গছ পোৱা যায় ৰুদ্ৰাক্ষৰ ৩৮ প্ৰকাৰ বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে তাৰ ভিতৰত শিৱৰ সূৰ্যৰূপ নেত্ৰৰ পৰা ১২ প্ৰকাৰ চন্দ্ৰৰূপ নেত্ৰৰ পৰা ১৬ প্ৰকাৰ আৰু
অগ্নিৰূপ নেত্ৰৰ পৰা 10 প্ৰকাৰ উৎপন্ন হয়। প্ৰতিবিধ ৰুদ্ৰাক্ষৰৰ নিজা নিজা গুণ আছে। কিছুমান যজা ৰুদ্ৰাক্ষৰৰ গুটি পোৱা যায়, সেইবোৰক গৌৰী শংকৰ বুলি কোৱা হয় আৰু অতি পবিত্ৰ বুলি খ্যাত। পকা ৰুদ্ৰাক্ষৰ গুটি সংগ্ৰহ কৰি তাক পানী আৰু কোমল ব্ৰাছ ব্যৱহাৰ কৰি ভালকৈ পৰিষ্কাৰ কৰিব লাগে। পাছত ৰ'দত ভালকৈ শুকাব লাগে। শুকোৱাৰ পাছত বিশুদ্ধ সৰিয়হৰ তেলত কমেও 4-5 দিন ডুবাই থ'ব লাগে। তেলৰ পৰা উঠাই পুনৰ ৰ'দত শুকাই মচিলে বাৰ্নিছ কৰা কাঠৰ দৰে চিকমিকিয়া হয়। যি ৰুদ্ৰাক্ষৰৰ মাজেদি ইমূৰৰ পৰা আন মূৰলৈ স্বাভাৱিক ফুটা থাকে সি আটাইতকৈ ভাল। ৰুদ্ৰাক্ষৰ আকৃতি বেলেগ বেলেগ। জালুকতকৈও সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ মাৰ্বল গুটিতকৈও ডাঙৰ ৰুদ্ৰাক্ষৰ আছে। বন্ধুসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'ত। ৰুদ্ৰাক্ষৰৰ উৎপত্তিৰ কথা আলোচনা কৰিলোঁ। বন্ধুসকল, আশা কৰিলোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক কিছু নলেজ দিব পাৰিছোঁ। যদি চেনেলটোত নতুন ভিউৱাৰ্ছ আছে বা ফেচবুকৰ পৰা যদি চাইছে, তেনেহ'লে ইউটিউবত গৈ মোৰ এই এছামিজ আউটনলেজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব, মই বেয়া নাপাওঁ। বন্ধুসকল, বিদায় লৈছোঁ আজিৰ ভিডিঅ'ৰ পৰা। লগ পাম এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় অসম।